নমস্কাৰ, মোৰ নাম শ্ৰীমতী নিভাৰাণী দে। আমাৰ গাঁওখনৰ নাম 107 নং গ্ৰাণ্ড চন্তক পাঁচালি 4 নম্বৰ ৱাৰ্ডৰ মানুহ। আমি বানপানী সোমাই গোটেই ঘৰখন ক্ষতি কৰিলে, একো বস্তু নাই, আমাৰ থাকিবলৈ জেগা নাই। আমি য'তে ত'তে থাকিলোঁ সৰু ল'ৰা ছোৱালী লৈ। আজি আমাৰ দেওৰৰ ল'ৰাটো মেডিকেলত এডমিট, ব্ৰেইন ইনফেকশ্যন হৈ গৈছে, কফ হৈ পেলাই। আৰু আমি একো চৰকাৰী সাহাৰ্য পোৱা নাই। যোৱাকালি মাত্ৰ টিং 20খন পাইছিলোঁ, এতিয়ালৈকে একো সা সুবিধা পোৱা নাই। আৰু আজি আমাৰ ঘৰত FCO সংগঠনৰ মানুহ আহি আমাক বহুতো সহায় কৰিলে, তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। মোৰ নাম শ্ৰী কেশৱ দাস। মই নাজিৰা সমষ্টিৰ আমাৰ বিহিব গ্ৰাম পঞ্চায়তৰ যিটো 107 নং গ্ৰাণ্ড, মই তাৰ বাসিন্দা। যোৱা 19 জুলাইত অসমৰ প্ৰায় 4খন জিলাত যি বিধ্বস্ত বান হৈছিলে, সেই বিধ্বস্ত বান আমাৰ বিহিবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 107 নং গ্ৰাণ্ড যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। গতিকে আজি এই বানপীড়িত অঞ্চললৈ আমাৰ অল বডি ষ্টুডেণ্ট আফচুৰ তেওঁলোকে আহি আমাৰ শ্ৰমদান কৰিছে। আৰু বিভিন্ন ঠাইত তেখেতসকলে বিধ্বস্ত হোৱা যিবোৰ ঘৰ, তেওঁলোকে সেইখিনি চফা কৰা তেওঁলোকে আজি পেৰিমতৰ পৰা লাগি আছে। গতিকে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আফচুৰ ইমান সুদূৰ আজি তেখেতসকলে বড়োলেণ্ডৰ পৰা আহি পেলাই আমাৰ বিহিবৰ ৰাইজৰ যিসকল পলস বা যিসকল ঘৰ চফা কৰিছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতসকলে এনেধৰণে আগলৈকো কাম কৰি যাব। আৰু এই সুযোগতে মই আফচু তথা অল বডি ষ্টুডেণ্টক মই তেখেতক ধন্যবাদ জ্ঞাপন কৰাৰ, তেখেতসকলৰ সংগঠনটো যাতে আগলৈ আৰু সুন্দৰকৈ তেওঁলোকে পৰিচালনা কৰিব, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে আহি যে আমাৰ তেওঁলোকে আজি ধৰি লওক যিটো চাফাই অভিযান কৰিছে বা তেওঁলোকে শ্ৰমদান কৰিছে, আমি সকলো বিহিবৰ ৰাইজ হৈ আৰু লগতে নাজিৰা সমষ্টিৰ ৰাইজ আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।